আজি দেখুৱাম আপোনালোকক এক বিভৎস ৰূপ কেনেদৰে পাৰ হয় কণ কণ ছাত্ৰ ছাত্ৰীসকল ভগা দলঙৰ মাজেদি তলত বিপদসংকুল ঠাইৰ মাজেদি তলত পানী এজাক বৰষুণ দিলেই গঞা ৰাইজে কোনোমতে সাজিছে বাঁহৰে এখন দলং আমাৰ উদ্ধাৰ অভিযানত দেখুৱাম আপোনাৰ হাং বয়ছৰ এক্সক্লুচিভ লাইভ কেনেদৰে পাৰ হয় কণ কণ ছাত্ৰ ছাত্ৰীসকল এয়া বাঁহৰ খুঁটাৰে নিৰ্মিত এখন দলং বেদনাদায়ক কি হ'ব এওঁলোকৰ ভৱিষ্যত ভাইটিয়ে কিবা ক'ব আমাৰ চৰকাৰৰ ওচৰত বৰ বিষয়াসকলৰ ওচৰত আমি স্কুললৈ যাওঁতে কেতিয়াবা দেৰি হয় পাৰ হ'ব নোৱাৰা কেতিয়াবা পানীত পৰিবলগীয়া হৈ যায় কিনকিনীয়া এজাক বৰষুণতেই বন্ধ হৈ পৰে সিহঁতৰ বিদ্যালয়ৰ পাঠদান কেনেদৰে পাৰ হ'ব মাক দেউতাকে আহি পাৰ কৰি দিয়ে এই ভগা দলংখনত 111 নং সমষ্টিৰ উত্তৰ লখিমপুৰৰ উৎপলতৰ সমষ্টিত মহাইজানৰ উপপথ আজিও নিৰ্মিত নহ'ল এখনি পকা দলং আপোনালোকক দেখুৱাই থাকিম এক্সক্লুচিভ লাইভ হাং বয়ছৰ সৈতে নমস্কাৰ আমি এতিয়া বৰ্তমান উপস্থিত হৈছোঁ গুৰুদিয়া গাঁৱত আপোনালোকক দেখুৱাম কণ কণ ল'ৰা ছোৱালীসকলে কেনেদৰে যাতায়াতৰ বাবে অসুবিধাৰ বাবে মানে এখন দলং নোহোৱাৰ বাবে কেনেদৰে স্কুললৈ আহিবলগীয়া হয় তাৰ বিষয়ে আপোনালোকক দেখুৱাম যাতে আমাৰ চৰকাৰে যাতে বুজি পাওক কেমেৰা পাৰ্চন মানসক দেখাবলৈ অনুৰোধ কৰিম সমগ্ৰ দৃশ্য এক দুখ লগা দৃশ্য কণ কণ ছাত্ৰ ছাত্ৰীসকলে ছাতি জাপি লৈ কেনেদৰে বিদ্যালয়লৈ আহিব লগা হয় এয়াই দেখুৱাম আমি চৰকাৰক আজিও দেখি নাপালে এখন পকী দলং কেতিয়া হ'ব দলং 25 বছৰ বিধায়ক হৈ থকা স্বত্তেও আজিও হৈ নুঠিলে এখন পকা দলং গঞা ৰাইজে ভোট দিওঁতে আজিও দলং নহ'ল পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল কিন্তু হৈছে ঘেণ্টা জাল স্থানীয় ৰাইজে আজিও অভিযোগ কৰি আহিছে PWD অফিচত কিন্তু আজি হৈ নুঠিল এখনি পকী দলং কাষতে বৈ থকা সোৱণশিৰিৰ নৈয়ে বাৰে বাৰে বিৰস্ত কৰে গঞা ৰাইজক আমি চৰকাৰক অনুৰোধ কৰোঁ যাতে অতি সোনকালেই এখন পকী দলঙৰ ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত যাতে কোনো বাধা বিঘিনি নঘটে ধন্যবাদ